নমস্কাৰ বন্ধুসকল, আমি আজি অন্য এটা নতুন ভিডিঅ'লৈ আগবাঢ়ি যাওঁ আহকচোন। আমি আহি আছোঁ নতুন এটা দিশত, নতুন এটা ভিডিঅ' লৈ। আমি আহি পাইছোঁ পাহাৰৰ মাজত জুৰিত। জুৰিৰ মাজে মাজে আহি আছোঁ আমি পাহাৰলৈ বুলি যাত্ৰা। সেউজীয়া পৰিৱেশৰ মাজে মাজে নদী, পানী, নদী নহয়, একচুৱেলি জুৰি হয়। জুৰিৰ মাজে মাজে আমি আগবাঢ়ি গৈ আছোঁ। এইফালে চাৰিওফালে পৰিৱেশ, সেউজীয়া পৰিৱেশ, পাহাৰ মাজত চাৰিওফালে সেউজীয়া আৰু সেউজীয়া জুৰিৰ মাজে মাজে। আমাৰ আৰম্ভ হৈছে আৰু আমাৰ খাদ্য আজি মানে ইয়াত আহি এটা প্ৰীতি ভোজ আয়োজন কৰা হৈছে। খানাৰ কিছু অংশ উলিয়াইছে। আপোনাৰ চুঙাত দিয়া ভাত, চুঙাত দিয়া গাহৰি মাংস, এয়া বন্ধুৰ ছোৱালী আৰু ল'ৰা, এয়া আমাৰ বন্ধুসকল। এয়া চুঙাত দিয়া, চুঙা গুচাই আছে, এয়া ওলালে। গাহৰি মাংস এফালে ওলাবলৈ আছে, চুঙাত দি থৈছে। আগত আপোনালোকক দেখুৱাইছিলে ফটো, গাহৰি মাংস চুঙাত দিয়া মধুৰিআম টেঙা দি। এয়া আমাৰ মঠা চাউলৰ ভাত। আমি এনেই সদ্যহতে বৰা চাউল চুঙাত দি ভাত খাওঁ। ইয়াত মানে আহি প্ৰথমবাৰৰ কাৰণে মঠা চাউলৰ ভাত চুঙাত দি টেষ্ট কৰে। চুঙাত দিয়া মঠা চাউলৰ ভাত মানে পাইজোং চাউলৰ ভাত। চাৰিওফালে সেউজীয়া পৰিৱেশৰ মাজত আমি বন্ধু কেইজন এয়া ওলাব লৈছে। গাহৰি চুঙাত দিয়া এয়া ওলাইছে, মধুৰিআম আছে। গোন্ধটো বহুত ধুনীয়া লাগিছে, ক'ব লাগিব। ভাত ওলাই থৈছে, পাত পাৰি থৈছে, ভাগ কৰিব আৰু। এয়া ভাত, এয়া চুঙাত দিয়া ভাত, এয়া ওলাইছে। চব কেনেকুৱা ধুনীয়া ওলাইছে, মানে পাত মৰিয়াই দিছে। আৰু ইয়াৰ বনৌষধি গুণো আছে এই ভাতটোত যথেষ্ট। এয়া ভাত চব চুঙা ভাগি ওলাইছে। এয়া গাহৰি মধুৰিআম টেঙা দিয়া, এয়া ভাত, এয়া নিমখ আৰু জলকীয়া এয়া ওলাই আছে। চাৰিওফালে এটা সেউজীয়া পৰিৱেশৰ মাজত চাংঘৰ, ওপৰত পাহাৰত চাংঘৰ, মানে কেনেকুৱা এটা পৰিৱেশত আমি আহি উপস্থিত হৈছোঁ। ইয়াত এটা প্ৰয়াস কৰিছোঁ আপোনালোকক দেখাবলৈ, সেউজীয়া পৰিৱেশৰ মাজেৰে এয়া বন্ধুসকলৰ সৈতে আমি